Hey guys, welcome to back another video. আপোনালোকৰ সন্মুখত তো মই হেৰি দ্বিতীয় দিন মোৰ এটো মই মাৰ্কেটৰ পৰা কিবা ব্ৰেকফাষ্ট খাই আহিলো এটো কাউন্টাৰ এটো আমাৰ ৰুম বহুত ৰুম আছে এটো নটৰাজ হোটেল বুলি কয় শিলং পুলিচ বাজাৰৰ ওচৰতে আছে তো এটো মোৰ ৰুম 108 দেখিবলৈ পাইছে মই এটোৰ বিষয়ে কিবা কৈ আছো মানে ভয়েসটো দিব পৰা নাই মানে ব্যাকগ্ৰাউন্ড মানে সাউন্ড আছে যে এই কাৰণে কিবা কপিৰাইট লাগি যাব পাৰে সেই কাৰণে দিয়া নাই তো বলক ৰুমলৈ প্ৰবেশ কৰো আপোনালোক মোৰ লগত আহক এখিনি কৈ আছো আৰু তো এতিয়া লক খুলি আছো মানে ইয়াত সিচুৱেচনটো ভাল আছে তো আপোনালোক আহক হেৰি ৰুমটো লৈ আহক মই তো এতিয়া মই ভাবিছো অলপ টিভি চাই লম যেতিয়া আহম চেক আউট হম তো টিভি চাই লও কাৰণ মানে টকা দি লৈছো ন তো চলাব লাগিব না এনে ৰাখিলে হ'ব নেকি তো কিন্তু মই ওপেন কৰিব পৰা নাই তিনিটা বটম আছে তিনিটা পৰা গুটে কিটা টিপি আছে কোনটো ওপেন হয় আৰু তো মানে ওপেন হল এতিয়া মই অলপ এনজয় কৰো হুই চাম আৰু বুজিছে না নাই তো টিভি আছে হুই চাব লাগিব না এতিয়া মোৰ ফ্ৰেণ্ডে কিবা কিবি কৈ আছে মই মানে অলপ লাজ পাইছো আৰু তো হেৰি মই কিবা কম এতিয়া মই এটোই কৈ আছো যে আপোনালোকে নটৰাজ হোটেললৈ আহক পুলিচ বাজাৰলৈকে আহক ইয়াত মানে ভাল এটা সুবিধা আছে 1500 টকা ভাড়া মানে ৰেন্ট লৈছে তো আপোনালোকে ইয়াত আহিলে খুব এনজয় কৰিব পাৰিব নো প্ৰবলেম এনে বেলেগ কোনো ভেজাল তেজাল নাই আৰু তো সিচুৱেচন মানে ক'বলৈ গ'লে মানে ওয়েদাৰটো ভাল আছে মৌসমটো ধুনিয়া তাৰ পিছত সিচুৱেচনটো ভালেই ইয়াৰ যে হেৰি মালিকজন আছে মালিকজনো ধুনিয়াকৈ আপোনালোকৰ মানে বিহেভিয়াৰটো ভাল তো আমাক ভালকে বুজাই দিছে তো আপোনালোকক আমি অলৰেডি চেক আউট হৈ গলো তো বলক আপোনালোকে আৰু এটা প্লেছলৈ গৈ আছো স্পটলৈ গৈ আছো হেতু হল লেটলুম কেনিয়নছ তো ভিডিও থাকক চাই থাকক আৰু ভিডিও আনন্দ উপভোগ কৰক ঠিক আছে